আজি ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ আৰএমচি কোকৰাঝাৰ জিলা কমিটিৰ অন্তৰ্গত আমিনুৰ হুছেইন ভূঞাক সভাপতি আৰু সাদ্দাম শেখক সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ 31 জনীয়া পূৰ্ণাংগ দক্ষিণ কোকৰাঝাৰ আঞ্চলিক কমিটি গঠন কৰা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় সভাপতি আব্দুল সত্তাৰ আহমেদৰ লগতে জিলা কমিটিৰ সভাপতি জহিৰুল ইছলাম আৰু সাধাৰণ সম্পাদক হাবিজুৰ ৰহমান আৰু কেন্দ্ৰীয় বিষয়ববীয়াসকল। জিলাৰ অন্তৰ্গত দক্ষিণ কোকৰাঝাৰ আঞ্চলিক সমিতি গঠনাৰ্থে কোকৰাঝাৰ জাতীয় জ্ঞানজ্যোতি আদৰ্শ জাতীয় বিদ্যালয় প্ৰাংগণত এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায় আৰু এই সভাৰ জৰিয়তে আমিনুৰ হুছেইন ভূঞাক সভাপতি আৰু সাদ্দাম শেখক সাধাৰণ সম্পাদক হিচাপে লৈ 31 জনীয়া শক্তিশালী কমিটি আঞ্চলিক সমিতি গঠন কৰা হয় আৰু এই কমিটিৰ জৰিয়তে আমি আশা কৰিম যে অত্র অঞ্চলৰ বিশেষকৈ ধৰ্মীয় সংখ্যালঘু ৰাইজৰ হকে মাত মাতি যাব আৰু বিভিন্ন সমস্যাৰাজিৰ হকে তেওঁলোকে মাত মাতি কাম কৰি যাব। আৰু এই চকতে আমি আৰু এটা কথা ক'ব বিচাৰিছো যে ইতিমধ্যে অসম চৰকাৰে অমানৱীয়ভাৱে যি উচ্ছেদ অভিযান চলাই আছে এই অমানৱীয়ভাৱে উচ্ছেদ তেওঁলোকে বন্ধ কৰিব লাগে আৰু হাইকোর্ট বা সুপ্রিম কোর্টের নির্দেশ অনুসারী যি গাইডলাইন অমান্য করে একমাত্র মুসলমান হওয়ার কারণে টার্গেট করে পেলে যে উচ্ছেদ করে আছে সেই উচ্ছেদ অসাংবিধানিক আর অমানৱীয় বলে আমি ইতিমধ্যে বারম্বার কৈ আহিছো। গতিকে অসম চৰকাৰক আমি সকীয়াই দিব বিচাৰিছো যে অনাগত দিনত যাতে তেনেকুৱা ধৰণৰ অমানৱীয় উচ্ছেদ নকৰে আৰু এটা উচ্ছেদ বন্ধ কৰক, নহলে অনাগত দিনত কিন্তু আমি আৰু গণতান্ত্ৰিকভাৱে তীব্ৰতৰভাৱে আমি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য থাকিম। আৰু ইতিমধ্যে আইনী প্ৰক্ৰিয়া বা আইনী যুঁজ চলি আছে। গতিকে হাইকোর্ট বা সুপ্রিম কোর্টের আইনক অমান্য করে বিশেষকৈ বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যি উচ্ছেদ কৰি আছে সেই উচ্ছেদ একেবাৰে বন্ধ কৰি দিব লাগে। কোনো পধ্যে যাতে এইটো তেওঁলোকে আৰু অগ্ৰসৰ নহয়, ইয়াৰ কাৰণে আমি সদৌ বিটিচি ধৰ্মীয় পৰিষদ শ্ৰমিক আৰএমচিৰ ফালৰ পৰা পুনৰ আমি আহ্বান জনাইছো বা সকীয়াই দিছো।